ডক্টৰ শোভা ব্ৰহ্ম মিউজিক এণ্ড ফাইন আৰ্ট কলেজত আজি 2 দিনীয়া কাৰ্যসূচী এইটো মিটিং কি কাৰণত তোমালোকে ধৰ্ণা কৰিছিলে এইটো মেইন কথাটো হ'ল আমাৰ মানে প্ৰিন্সিপালটো কলেজৰ পৰা আউট কৰিব লাগে মানে এইটো কলেজত নালাগে কোনো পৰ্দাই নালাগে কিয়ৰ কাৰণে নালাগে মানে কলেজত বহুত দুৰ্নীতি কৰি আছে এটা কথা আৰু ইলেক্টেড জেছ যেই নেকি আৰু এজিএছ এইটো বিনা দোষিত নিজৰ ইচ্ছামতে ফৰৰ পৰা নামিয়াই দিছে এনেকুৱাটো হ'ব নোৱাৰে এইটো যুক্তিগত নহয় আৰু নিজে ইলিগেল মানুহটোৱেই ইলিগেল তাই মানে 10 বছৰ এক্সপিৰিয়েঞ্চ থাকা লাগেতো এটা কলেজৰ প্ৰিন্সিপাল হ'বলৈ কিন্তু এনেকুৱাও নহয় নিজকে 10 বছৰ এক্সপিৰিয়েঞ্চ লৈ পেলাই চাকৰি লৈছে আৰু PhD হোল্ডাৰ নহয় মানুহ আৰু এইটো মিউজিয়াম লজি পৰা মানুহ কিন্তু ইয়াত লাগে আমাৰ মিউজিকত বা আৰ্ট লাইনত মানুহ হ'লে ভাল হয় কিন্তু এনেকুৱাও নহয় আৰু কলেজত এনেকুৱা মানে তাৰ যদি কিবা অফিচত কলেজৰ প্ৰব্লেমৰ বিষয়ে যদি কথা পাতিব যায় তেতিয়া কলেজৰ পৰা আউট কৰি দিয়ে মানে গেটত দৰ্জাৰ সন্মুখৰ পৰা আউট কৰি দিয়ে এনেকুৱা চিষ্টেমৰ কাৰণে আজি আমি বাইদটা উপায় নাই মানে এনেকুৱা আৰু মেণ্টেলি ফিজিকেলি এনেকুৱা টৰ্চাৰ দি থাকে ষ্টুডেণ্টবিলাকৰ টিচাৰবিলাকৰ চবৰ কাৰণে আমি বহুত সহ্য কৰিছে ইয়াৰ কাৰণে আগত 2019 চনতো এই প্ৰিন্সিপালৰ কাৰণে আমি আন্দোলন কৰিব লগা হৈছিল কিন্তু প্ৰব্লেমটো সলভ হোৱা নাই আজিও সলভ হোৱা নাই কিন্তু আমি আশা কৰিছে চৰকাৰে মানে এইটো অতি সোনকালে মানে সলভ কৰিব এইটোৱে আমাৰ কামনা মানে কলেজটো ভাল হওক আৰু কোনো মানে কলেজৰ যি নাকি মেটেৰিয়েলছ এইবিলাক নাই 33টা মানে ডিপাৰ্টমেণ্ট আছে কমচে কম তাতে 14টা মাত্ৰ ৰুম ষ্টুডেণ্টবিলাক এনে বহুত দূৰৰ পৰা পঢ়িব আহে বেংগলৰ আছে আপাৰ আসামৰ আছে মিডিল আসামৰ লোৱাৰ আসামৰ কিন্তু কি পঢ়িব আহিলেও মানে ইহঁতে আকৌ গুচি যায় ইনভাইৰনমেণ্ট নাই আৰু চৰকাৰী হৈছিল হয় 1.5 বছৰমান এই ৰুটিন নাই এটাও ৰুটিন নাই নিজে ইচ্ছা কৰি 3 ঘণ্টা 4 ঘণ্টা ক্লাছ লয় ষ্টুডেণ্টবিলাক আমনি লাগিছে কি লাগিছে সেইবিলাক নাজানে মানে আৰু যিমানখিনি ডিমাণ্ড কৰে কিবা এনে যদি মানুহ স্কাল্পচাৰ লয় তেতিয়া ব্ৰঞ্জ কাষ্টিং কিবা কিবি ইয়াত মানে জুই জ্বলিব লগা হৈ যায় ফায়াৰিং কৰে এইবিলাক ফায়াৰিং কৰিবলৈ যেতিয়া আমি প্ৰিন্সিপালত পইচা খোজে যে এনেকুৱা লাগে আমিও অলপ দিম তো দিয়ক এনেকুৱা ক'লে DC তাত পলিউশ্যন লৈ আনক কিবা SP তাত আমি কলেজৰ প্ৰব্লেমটো কলেজতে শেষ কৰিব পাৰোঁ প্ৰিন্সিপাল মানে মনে নাই মানে কৰিবলৈ মনে নাই এটাও টেবল চেয়াৰ এটাও মানে ভাল নাই কলেজত সব বস্তু নিজৰ ইচ্ছামতে কৰিব খোজে আৰু যাক ইচ্ছা কৰে তাকে ৰাখে কলেজৰ যাৰ ইচ্ছা নাই তাকে ওলাই দিয়ে কয়দিন সহ্য কৰিম মানে সহ্যৰ সীমা পাৰ হৈ গ'ল আউট অফ কণ্ট্ৰল ষ্টুডেণ্টবিলাক খায়ো নামানে টিচাৰবিলাকো ৰাখিব মন নাই আৰু সমাজো তাক নিবিচাৰে আৰু মানুহটো অলপ মানে এনেকুৱা লাগে মানে 1 মিনিটত থাকিবৰ কাৰণে বা 1 ছেকেণ্ডৰ এনেকুৱা যোগ্যতা নাই আমিতো ভাবে ইয়াৰ কলেজৰ যদি কোনোবা কলেজৰ সুইপাৰৰ কাম তাক দিবলৈ মনে নাযাব আমি সুইপাৰ পৰ্যন্ত যোগ্যতা নাই এনেকুৱা ইয়াৰ কাৰণে তেখেতক চেঞ্জ কৰিব লাগে চেঞ্জ কৰিব লাগে অতি সোনকালে